हेलो गाइस, मोर नाम परागज्योति दत्त और आपनालोके चाइ आछे PJD ब्लग्स। तो আজি ভিডিওটো স্टार्ट কৰাৰ আগত মই দুটা কমেন্টৰ ৰিপ্লাই দিলোঁ। মানে ইয়াৰ আগত মই যোনটো ভিডিও আপলোড কৰিছিলোঁ সেইটো ভিডিওত মানে একে কমেন্ট মানে বহুত আহিছিলে, দুটা কমেন্ট বহুত আহিছিলে। তো মই সেই দুটা কমেন্টৰ ৰিপ্লাইটো দি লওঁ বুলি ভাবিছোঁ। মানে ফাৰ্ষ্ট কমেন্টটো আহিছিলে মোৰ সম্পূৰ্ণ নামটো কি হয় সুধিছিলে বহুত কেজনে। তো মই কৈ দিছোঁ মোৰ সম্পূৰ্ণ নামটো পৰাগজ্যোতি দত্ত হয়। আৰু বহুত কেজনে সুধিছিলে মোৰ ঘৰ ক'ত হয়। মই লখিমপুৰত থাকোঁ। মই লখিমপুৰ জিলাৰ DK ৰোডৰ চমুৱা গাঁৱত থাকোঁ। তো দুটা কমেন্টৰ ৰিপ্লাই দি দিলোঁ। তো আজি ভিডিওটো স্টাर्ट কৰাৰ আগত মই কৈ লৈছোঁ আপোনালোকে এইটো ভিডিওত কি দেখা পাব। তো মানে আমি যে কলিয়াবৰত যে ফুৰিব গৈছিলোঁ, কলিয়াবৰৰ পৰা আমি নগাঁৱৰ যোনটো মৃত্যুঞ্জয় মন্দিৰলৈ যাওঁতে আমি কিহত গ'লোঁ, ক'ত ফুৰিলোঁ, কেনেকৈ কি কৰিলোঁ আপোনালোকে এইটো ভিডিওত সকলো দেখা পাব। তো আজি ভিডিওটো স্টাर्ट কৰাৰ আগত মই কৈ লৈছোঁ যদি আপোনালোকে যদি ভিডিওটো চাই ভাল পায় তেনেহ'লে সকলোৱে এটা লাইক কৰি দিব। আৰু ভিডিওটো শেষত আপোনালোকে চাই কেনেকুৱা পালে সকলোৱে ক'ব কমেণ্ট এটা কৰি। আৰু যদি আপোনালোক মোৰ চেনেলত যদি নতুনকৈ আহিছে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজি ভিডিওটো স্টাৰ্ট কৰোঁ। আৰু আমি হিমহঁতৰ ঘৰ গৈ পোৱাৰ পিছত আমি 2 নম্বৰ দিনা আমি মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ আহিছিলোঁ। নগাঁৱত যোনটো মহামৃত্যুঞ্জয় মন্দিৰ আছে তালৈ চাবলৈ আহিছিলোঁ। আৰু আমি বাইকত অহা কথা আছিলে, কিন্তু ৰাতিপুৱাৰ পৰা ইমান মানে ডাঙৰ বৰষুণ দিলে সেইকাৰণে আমি বাইকত নাহিলোঁ। আমি গোটেইকেইজন এখন টেম্পুত আহিলোঁ। আৰু আমি যিমানটো মানে ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ গোটেই বৰষুণ জাকৰ কাৰণে আমি যিমানখিনি ফূৰ্তি কৰিম ভাবিছিলোঁ একো কৰিবই নাপালোঁ। কিন্তু আমি টেম্পুত গৈ আমি বহুত মজাকেই গৈছোঁ। টেম্পুত গৈ পিনিও বহুত ভালেই লাগিলে, কিন্তু বাইকত যোৱা হ'লে অলপ হয়তো বেছি ভাল লাগিলেহেঁতেন। আৰু আমি গোটেই বাটটো আমি গান গাই গৈছোঁ গোটেই টেম্পুখনত, তোমালোকে চাই লোৱা। তোমালোকৰ ঘৰলৈ ৰৰৈৰতি মইনামতি সদায় যাব পাৰোঁ মই ৰৰৈৰতি মইনামতি যদি মৰমৰ মাত। कौन है ये लोग, कहाँ से आते हैं? আৰু আমি গোটেই বাটটো চিঞৰ বাখৰ কৰি গান গাই আৰু বৰষুণত তিতি আমি অৱশেষত আহি মৃত্যুঞ্জয় মন্দিৰ পাই গ'লোহি। আৰু আমি আহি থাকোঁতে ভাবিছিলোঁ কি মহামৃত্যুঞ্জয় মন্দিৰ যোনখন জেগাত আছে তাত চাগে বৰষুণ নিদিব, কিন্তু আমি ইয়াত আহিও দেখা পালোঁ যে ইয়াতো বহুত ডাঙৰ বৰষুণ দিছিলে। আৰু মই জোতা পিন্ধি গৈছিলোঁ, জোতা চব খুলি দিবলগীয়া হ'ল। আৰু দেখিছে চাগে গোটেই আকাশখন ডাৱৰে পূৰা আৱৰি আছে ইয়াত, তাতকৈও ডাঙৰ বৰষুণ দিছিলে ইয়াত। আৰু অলপ সময়ৰ কাৰণে মন্দিৰটো বন্ধ কৰি দিবলগীয়া হৈছিলে, মানে বহুত ডাঙৰ বৰষুণ দিছিলে ইয়াত। তাৰপিছতে আমি এতিয়া যোনটো মন্দিৰ হয় মন্দিৰৰ ভিতৰত যাম আৰু ধূপ চাকি দি পিনি সেৱা কৰিমগৈ। আৰু গোটেই মন্দিৰটো চাৰিওফালে গোটেই ডাৱৰে আৱৰি আছে। আমি যোনদিনা গৈছিলোঁ মানে যদি বৰষুণ যাক নিদিলেহেঁতেন তেন্তে গৈ কিবা এটা ভাল লাগিলেহেঁতেন। আৰু আমি নগাঁৱত যোনটো মন্দিৰ হয় বিশেষকৈ আমি এই মন্দিৰটো চাবৰ কাৰণেই গৈছিলোঁ। আৰু যোনটো বস্তু আমি চাবলৈ আহিছিলোঁ সেইটো বস্তু চাবলৈ অহা দিনাই বহুত ডাঙৰ বৰষুণ যাক দি দিলে, সেইকাৰণে বৰ এটা মনটো বেয়া লাগি থাকিলে। কিন্তু যি কি নহওক টেম্পুত অহা অকণ সময় কিন্তু আমি বহুত ফূৰ্তি কৰি আহিছিলোঁ। গোটেই বাটটো আমি গান গাই ফূৰ্তি কৰি চিঞৰ বাখৰ কৰি আহিছিলোঁ। আৰু এইটো গোটেই মন্দিৰটো আমি আহি পাই গ'লোহি এতিয়া মন্দিৰটো। আৰু এইফালে যোনটো হয় মন্দিৰটো যোনটো এইফালে নন্দীৰ যোনটো মূৰ্তি হয় মূৰ্তি বনাবলৈ ইয়াত প্ৰস্তুতি চলাই আছে, কিন্তু এতিয়ালৈকে বনাই হোৱা নাইকিয়া। আৰু কেইদিনমানৰ পিছত হয়তো বনাই হৈ যাব। মানে এতিয়ালৈকে এই মন্দিৰটো সম্পূৰ্ণ কাম কৰি হোৱা নাইকিয়া, অকল মন্দিৰটো বনাই হৈছে। আৰু আমি অৱশেষত আমি সেৱা কৰিবলৈ আহিলোঁ আৰু সেৱা কৰা হৈ গ'ল। কিন্তু তাত থকা পূজাৰীকেইজনে ক'লে যে ইয়াত চাকি জ্বলাবলৈ বা ধূপ জ্বলাবলৈ ইয়াত নোৱাৰিব, মানে চাকি আৰু ধূপ জ্বলাবলৈ ইয়াত নোৱাৰিব, তলত জ্বলাবগৈ পাৰি, ইয়াত অকল সেৱা কৰিব পাৰি। তাৰপিছতে আমি ইয়াত আহি বাহিৰত ধুনীয়াকৈ চাকি তাকি জ্বলাবলৈ আহিলোঁ। আৰু গোটেই মানে বৰষুণ দি থকাৰ কাৰণে তাতে জুই চলা আমি লৈছিলোঁ, জুই চলাটো তিতি আছিলে আৰু এটা কাঠিত মানে জ্বলাবলৈ বহুত বেয়া হৈছিলে। কিন্তু বহুতবাৰ চেষ্টা কৰি 3-4টা কাঠি মাৰিলে এটা চাকি জ্বলে। তেনেকৈ মানে এটা জুই চলাইদি আমি যেন তেনে প্ৰত্যেকে এটা মানে নিজৰ কামটো কৰিব পাৰিছোঁ। ইমানখিনি কাঠি শেষ কৰাৰ পিছত গোটেই কাঠিবোৰ সেমেকি নাইকিয়া হৈ গ'ল। তাৰপিছতে মই ধুনীয়াকৈ চাকি তাকি জ্বলাই সেৱা চেৱা কৰিলোঁ। আৰু এতিয়া চন্দনৰ চাকিকেইগছ জ্বলাব লৈছে। আৰু চন্দনৰ ভাগৰো একেই অৱস্থা হৈছে, যিহেতু বৰষুণ দি আছিলে গোটেই কাঠিবোৰ সেমেকি আছিলে আৰু তাৰো একেই অৱস্থা, সিও জ্বলাব পৰা নাই। আৰু লাষ্টত সিও জ্বলালে। আৰু জ্বলাই মেলি হোৱাৰ পিছত আমি এতিয়া চন্দনৰ পৰা এটা কথা সুধি লওঁ, তাৰ কথাটো সুধি লওঁ। আজি বৰষুণ জাক দিয়াৰ কাৰণে তাৰনো কেনেকুৱা লাগিছে তাক সুধি লওঁ। তোমাৰ ইয়ালৈ আহি কেনেকুৱা লাগিছে অলপ
আজি তোমাৰ মানে আহি ভাল লাগিলে নে মানে আজি যদি বৰষুণ জাক নিদিলেহেঁতেন তোমাৰ আজি বৰষুণ জাকৰ কাৰণে ভাল লাগিছে নে বেয়া লাগিছে তোমাৰ অপিনিয়ন মনটো ন আৰু আপোনালোকক এতিয়া ভালদৰে যোনটো মন্দিৰ হয় মন্দিৰটো পূৰা ধুনীয়াকৈ আপোনালোকক এতিয়া দেখাই দিছোঁ আপোনালোকে যোনটো মন্দিৰ হয় মন্দিৰটো ধুনীয়াকৈ চাই লওক মই ড্ৰোন শ্বটৰ কেইটামান দৃশ্য আপোনালোকক দেখাই দিছোঁ এই মন্দিৰটোৰ जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला এইখিনিতে মই আপোনালোকক এটা কথা কৈ থওঁ আপোনালোকে চাগে দেখিছে মন্দিৰটোৰ ওপৰত কিছুমান গোলকৈ যোনখন জেগা আছে তাত কিছুমান কোলা কোলা লাইট টাইপৰ কিছুমান দিয়া আছে মানে এইখিনি গোটেইখিনি LED লাইট দিয়া আছে ৰাউণ্ডকৈ আৰু ৰাতি হ'লে এই গোটেই লাইটখিনি জ্বলাই দিয়া হয় আৰু ৰাতিৰ যোনটো এটা ভিউ হয় ভিউ এটা মই আপোনালোকক দেখাই দিম মানে মই সেইটো ইউটিউবৰ পৰাই লৈছোঁ সেইটো ভিডিঅ' ক্লিপছটো মই আপোনালোকক দেখাই দিম এইখন চাই লওক ফাৰ্ষ্টতে আপোনালোকে भोलेनाथ शंकरा रुद्रदेव हे महेश्वरा सृष्टि के जन्म से भी মই অলপ আগত আপোনালোকক যোনখিনি ছাইডৰ লাইটৰ কথা কৈছিলোঁ এইখিনি লাইটেই হয় সেইখিনি মানে ৰাতি হ'লে গোটেই লাইটখিনি জ্বলাই দিয়া হয় আৰু আপোনালোকে নিজেই চাই লওক ৰাতি হ'লে কি ধুনীয়া লাগে গোটেই মন্দিৰটো আৰু এইটো মই ইউটিউবৰ পৰা ডাউনলোড কৰি লোৱা হয় এই ক্লিপছটো আপোনালোকে চাই লওক কিমান ধুনীয়া লাগিছে ৰাতি হ'লে যোনটো মন্দিৰ হয় আৰু এইটো যেতিয়া সম্পূৰ্ণ বনাই হ'ব তেতিয়াতো আৰু ভাল লাগিব আকৌ এবাৰ আহিব লাগিব আৰু এইবাৰ যোনবাৰ আহিম এইবাৰ ৰাতি আহিব লাগিব তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক पियों की ओट में मोतियां हो जिस तरह मेरे मन में शंकरा तू बसा है उस तरह मुझे भरम था जो है मेरा था कभी नहीं मेरा अर्थ क्या निरर्थ क्या जो भी है सभी तेरा तेरे सामने है झुक আমাৰ মন্দিৰটো সম্পূৰ্ণকৈ চাই হৈ গ'ল মন্দিৰটো চাই পিনি আমি তাত ধূপ চাকি জ্বলাই সেৱা কৰিলোঁ আৰু মন্দিৰটো চাই পিনি আমি এতিয়া আহি আছোঁ নগাঁৱৰ যোনখন মেইন টাউন হয় নগাঁও মেইন টাউনলৈ আহি আছোঁ আৰু নগাঁৱতে আমি কিবা এটা খাই ল'ম টাউনত তাৰপিছতে খাই মেলি এহেঁতি কৈছে যে এহেঁতি নগাঁও বিশালত সোমাব বিশালত কিবা বজাৰ কৰিম কৈছে কিন্তু বিশালত সোমোৱা মই ভিডিঅ' নবনালোঁ কাৰণ বহুত মানুহ আছিলে ন সেইকাৰণে মোৰ এটা লাজ লাগিলে কাৰণ মই ইমান ব্লগ কৰা নাই আৰু পিছলৈ চাগে কৰিম তেনেকৈ যদি ক'ৰবাত যাওঁ কিন্তু এতিয়া কৰিবলৈ লাজ লাগিলে সেইকাৰণে বিশালৰ একো ভিডিঅ' ক্লিপছ নবনালোঁ কিন্তু পিছলৈ এনেকুৱা যদি ক'ৰবাত যাওঁ চব বনাম আৰু চব আপলোড কৰিবলৈ চেষ্টা কৰিম আৰু এতিয়া আমি গৈ আছোঁ নগাঁও মেইন টাউনলৈ গৈ আছোঁ আৰু হোটেল এখনত কিবা এটা খাম তাৰপিছতে বিশালত সোমাব সিহঁতি বিশালত সোমাই পিনি আমি ঘৰলৈ যাম আৰু আমি এতিয়া হিমনহঁতৰ ঘৰলৈ আহি আছোঁ আৰু মানে আমি আজি নগাঁও টাউনত অলপ বেছিয়ে ফুৰি দিলোঁ মানে বিশালত সোমালোঁ বিশালতো অলপ টাইম গুচি গ'ল আৰু টাউনখন অলপ ফুৰিলোঁ নগাঁও যোনখন টাউন হয় ফুৰি দিলোঁ সেইকাৰণে আমি ঘৰলৈ আহোঁতে অলপ দেৰি হৈ গ'ল বেছি দেৰি হোৱা নাই 6:30মান বাজিছে মানে কেমেৰাত অলপ বেছিয়ে আন্ধাৰ লাগিছে কিন্তু ইমানো আন্ধাৰ হোৱা নাই 6:30মান বাজিলে আৰু আমি 7:30মান বজাত হিমনহঁতৰ ঘৰ গৈ পাই যাওঁগৈ তাৰপিছতে আপোনালোকে আজিৰ এই মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে এটা কমেণ্ট কৰি ক'ব আৰু যদি ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে তেনেহ'লে সকলোৱে এটা লাইক কৰি দিব আৰু যদি আপোনালোকে যদি এতিয়ালৈকে যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ লগত নেক্সট এটা ভ্লগ লৈ আপোনালোকৰ লগত লগ পাই আছোঁ তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ